এভৰিৱান, আজি হৈছে শাওণ মাহৰ 12 তাৰিখ আৰু 28 জুলাই। আজি হৈছে মোৰ পুনৰ জন্মদিন। আচলতে তাৰ 2019-ৰ 29 জুলাই আছিলে, কিন্তু অসমীয়া হিচাপত আমি যিহেতু পালন কৰোঁ, গতিকে আজি 28 জুলাই। আপোনালোকে আশীৰ্বাদ কৰিব। আৰু এয়া আমাৰ এই মন্দিৰত চাকি বন্তি জ্বলাইছে। আচলতে আজি আমাৰ আইতাৰো ছমহীয়া তিথি, ভাগৱত পঢ়ি আছে। আৰু ইয়াৰ বাৰ্থডে তাৰ গধূলি কেক এটা আনি দিলোঁ। এইবাৰ বাৰ্থডে এনেকৈ পাতিলোঁ তাৰ, কাৰণ আমিও মন্দিৰত সোমাব পৰা নাই, কাৰণ আত্মীয়ৰ ল'ৰা সন্তান এটা জন্ম পাইছে। গতিকে আমাৰ খোজ আছে, আমি সেইকাৰণে মন্দিৰত যাব পৰা নাই। তাক বাৰ্থডে কেক এটাই আনি দিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।